हेलो गाइस কি খবৰ মোৰ খবৰ ভাল অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছো ব্ৰনাট্য অভিনয়ৰে হাস বহুৱাই প্ৰতিভাবান ব্যক্তি অজান মূলকলৈ আতৰি গল অসমীয়া ছবি জগতৰ প্ৰতিভাবান অভিনেতা ৰাজীৱ ৰাজনিশ এটি পথ দুৰ্ঘটনাত মৃত্যুক আকোৱালি লৈ জনপ্ৰিয় অভিনেতা ৰাজীৱ ৰাজনিশ পিছে তেখেতৰ কেনেকৈ দুৰ্ঘটনা হৈছিল তেখেতৰ প্ৰকৃত ঘৰ ক'ত আছিল সবিশেষ জানো হক আজি এই ভিডিঅ'টোৰ জৰিয়তে উল্লেখযোগ্য বহু চলচ্চিত্ৰ ধাৰাবাহিক তেও প্ৰতিভাবান ব্যক্তি ৰাজীৱ ৰাজনিশ তেও অভিনয় কৰিছিল অসমীয়া ধাৰাবাহিক তথা বহু চলচ্চিত্ৰত তেও অভিনয় কৰিছিল লগতে ভাইমান জগততো নিজৰ বলিষ্ঠ অভিনয়ৰে অনুৰাগীৰ হৃদয় ছিঙিবলৈ সক্ষম হৈছিল অভিনেতা গৰাকীয়ে খবৰ অনুসৰি যোৱা 27 জানুৱাৰী তাৰিখে শুটিং শেষ কৰি ঘৰলৈ উভতাৰ পথত বৈশিষ্ট্য সমীপত এক দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত হৈ তেওঁ চিকিৎসাধীন হৈ আছিল অভিনেতা ৰাজীৱ ৰাজনিশ কিন্তু চিকিৎসাধীন হৈ থকা অৱস্থাতে জীৱন মৃত্যুৰে যুঁজি অৱশেষত মঙলবাৰে অকাল মৃত্যুক সাৱটি লয় অভিনেতা গৰাকীয়ে তেখেতৰ ঘৰ নগাঁও কৰয়নিত এই হুকৰ খবৰত নিয়মান হৈ পৰিছে তেখেতৰ অনুৰাগী সকলে অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিলে গুৱাহাটীৰ নেমকেয়াৰ হস্পিটেলত অভিনেতা গৰাকীয়ে গতিকে তেখেতৰ আত্মাৰ বাবে ভগৱানৰ ওচৰত চিৰশান্তিৰ বাবে প্ৰাৰ্থনা কৰিব আৰু এই খবৰটোৱে সমগ্ৰ শিল্পী সমাজৰ লগতে সকলো অসমতে বিয়পি পৰিছে তো মোৰ ভিডিঅ'টো ইমানতে আছিলে তো নেক্সট ভিডিঅ'লৈ নতুনকৈ আপোনালোকক লগ পাম তো ঠিক আছে এতিয়ালৈ বাই বাই